Hello everyone, welcome back to Prectice Assam. So guys, বহুত দিনৰ মূৰত আজি মই ৰানিংৰ কেইটামান বেষ্ট এক্সাৰসাইজ কৰিবলৈ গৈ আছো। আই হোপ কি আজি ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাব গাইস। তো বেছি দেৰি নকৰো, আহক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো। যেহেতু মই অলপ ওয়ার্কআউট কৰিলো আৰু তো আপোনালোকে আমাৰ ফিল্ডটো দেখিবলৈ পাইছে। ইমান মানুহ অহা নাই। ইফালে তলমদা হাই বুলি কয়, তলমদা হাই 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 মই আহিছো। তো গাইস ইফালে আমাৰ বটল গাই আৰু ইফালে আমাৰ ল'ৰাকেইটা ৰানিং কৰি আছে। ইমান মানুহ অহা নাই আজিকালি কিয় জানো আমাৰ ফিল্ডত মানে মানুহ বহুত কম। তো গাইজ এতিয়া মই ৰানিঙৰ কেইটামান এক্সাৰসাইজ কৰিবলৈ গৈ আছোঁ এণ্ড আপোনালোককো যিমান পাৰে তিমান দেখুৱাবলৈ ট্ৰাই কৰিম গাইজ। তো ভিডিওটো ষ্টাৰ্ট কৰোঁ এণ্ড যদি ভিডিওটো ভাল লাগে তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু এক্সাৰসাইজবোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। তো ভিডিওটো ষ্টাৰ্ট কৰোঁ। এইফালে মই ৰানিং ট্ৰেক বনাই লৈছোঁ ধুনীয়াকৈ। এয়া চাওক, ইয়াত মই যিহেতু 1 লাখ জাম্প মাৰিম তো এইফালে মই সব মানে ৰেডি কৰি থৈছোঁ আৰু তো এইফালে কিছুমান আমাৰ ৱৰ্কআউট কৰি আছে। এতিয়া মই ৰানিঙৰ কেইটামান এক্সাৰসাইজ কৰিম গাইজ। তো আপোনালোকে ভিডিওটো শেষলৈকে চাব। তো গাইজ ইফালে আমাৰ জানমণি অকলে অকলে প্ৰেক্টিছ কৰি আছে। আজি ছোৱালী তাই অকলে আহিছে, নাজানো আৰু আজি মানে ছানডে বুলি চবে ৰেষ্ট দিছে মানে। পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। পরানৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা। ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ উদ্ভাসনা প্ৰেমৰ উদ্ভাসনা প্ৰেমৰ উদ্ভাসনা। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ উদ্ভাসনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি। ঠিক আছে, আমাৰ দেৱজিৎ ছাৰৰ আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবা, যাতে আমাৰ এই ডিফেন্স ক্লাবৰ কিবা লং জাম্প হাই জাম্প 100 মিটাৰ কেনেকৈ কিবা বনাই থাকে, কেনেকৈ এক্সেলি মাৰিবা, কেনেকৈ কি কৰিব লাগিব চব দেখাই দিব আমাৰ দেৱজিৎ ছাৰে। এইফালে আমাৰ কেশৱদা অলপ ৱৰ্কআউট কৰি আছে, স্কোৱাট জাম্প মাৰি আছে। এয়া চাওক, বঢ়িয়া 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 বঢ়িয়া। সুনীল আৰু কিবা ক'বা আৰু য়েছ অঁ দুলালে কিবা ক'বা নেকি? নতুন নতুন ভিডিঅ' লৈ আহি থাকে দে সাপোৰ্ট কৰোঁ, সদায় আগবাঢ়ি যাওক তাকে আমি কামনা কৰোঁ। দেখা আগতে মই
চাওক গাইজ ইফালে আমাৰ ভলীবল প্লেয়াৰ হয় টেমেডা আৰু লিপা মই ৰেপিটেশ্যন মাৰিবলৈ গৈ আছোঁ 100 মিটাৰ নহয় জাষ্ট আধা মিটাৰ দুবাৰ মাৰিম তো ভিডিঅ'টো একেলগে চাবা পূৰা এইটো হাফ মিটাৰ মাৰি আছে এইপিনে চাই লোৱা জুই কিনে দেৱজিৎ চাৰে মাৰিব এইটো 50 মিটাৰ পূৰা দি আছে গুলি বে ইয়াৰ ভেৰি গুড মজা 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 এতিয়া আমাৰ এইটো দিলীপ ছাৰ দি আছে পূৰা ইয়ক পূৰা গুলি দিছে বে ইয়াৰ কেমেৰা ফকাচ বে আৰ্টিষ্ট এতিয়া আমাৰ দেৱজিৎ ছাৰ সামৰিব ধৰিছে এইবোৰ খেলে বস্তুবোৰ এইপিনে চাই লোৱা পূৰা এটা দুটাকৈ বুটলি আছে আমাৰ আৰু এইপিনে আছে আমাৰ লং জাম্প দিয়া এক্সিলেণ্ট এইটো চাই লোৱা এইপিনে আমাৰ ছাৰে আছে এইকেইটা দেৱজিৎ ছাৰে পূৰা দি আছে মিহি মিহি কিনে আৰু এইপিনে আছে আমাৰ দেৱজিৎ ছাৰে পূৰা আৰু এইপিনে আমাৰ ছাৰে আছে ন কেঁচু ছাৰ কিবা এটা দিয়া আকৌ ঠিক আছে দিয়া